আজিকালি ন কিছুমান ছোৱালী বোৰে কেলা দেখিলেই উঠি যায় समझ रहे हो ना এই খংটো আকৌ এই খংটো তোমালোকে চিধা বেয়াটোলৈকে লৈ যোৱা আৰু ন ভাল কথা মনলৈ নাহে আৰু ন হে নমস্কাৰ বন্ধুসকল প্ৰথমে ক'বলৈ ওলাইছোঁ হেডফোনডাল লগাই লোৱা কাৰণ কিয় আজি ভিডিঅ' বহুত জবৰদস্ত হ'নে वाला है আজি আমি এনেকুৱা দুটা বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ যি নেকি নিজকে কেলা নিজকে ছুপাৰষ্টাৰ বুলি ভাবে গতিকে আহক দেৰি নকৰোঁ কোন সেই ছুপাৰষ্টাৰ ভিডিঅ'ৰ মাজলৈ আজিকালি ইনষ্টাগ্ৰামৰ ল'ৰাবোৰে বোৱাৰী পাগলে সেই ফাকটোত কেলা ওপৰৰ পৰা নাৰিকল এটা পৰিলে গম পাবি কেলা ফৰফৰাই যাব সেইকাৰণে মই আজি বোৱাৰী হৈ সাজি কাচি ওলাইছোঁ হা কোনোবাই প্ৰতিভা যদি ক'বা হা তোলে পতিলে আৰু কটিটো পাম কি বাল হ'ব এই কেলা নাৰিকল গছৰ তলত বহি পেলাই গোটেইখন এইবিলাক মিলি কৰি পেলাই এই কেলা হাৱা লৈ আছে বোলে ওপৰৰ পৰা পৰিল নাৰিকল ইয়াৰ মালটো হ'ল ভীমকল তাৰপিছত আৰু কেলা ভীমকল আৰু কি কৰিব আৰু পকি গ'ল পকি যোৱাৰ পিছত আৰু খাবি আৰু বিলাই কৰি দিবি কাৰোবাক খাবলৈ বেয়াকৈ কমেণ্ট মাৰা কেইজনকে কৈছোঁ কমেণ্টটো মাৰিছে ঠিকেই কিন্তু মোৰ ক্ষতি হোৱা নাই মই কমেণ্টটো পঢ়িবও পাৰোঁ নপঢ়িবও পাৰোঁ আৰু এনেও মই পঢ়িব নাজানো মই একোই নাজানে মই কিন্তু আপুনি ল'ৰা ছোৱালী ক'ত পঢ়াইছে না প্ৰাইভেট স্কুলত পঢ়াইছে মানে ভাল হ'বৰ কাৰণে কিন্তু বেয়া শিক্ষাখিনি ক'ত দি আছে আপোনালোকৰ ঘৰত দি আছে ভাল শিক্ষাখিনি শিক্ষকে দিছে বেয়া শিক্ষাখিনি আপুনি ঘৰত দিছে গতিকে সেইটো নকৰিলে নহয় জানো কোৱাৰ কাৰণে বেয়া নাপাব নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় ভাল হ'বলৈ অলপমান নাই খুৰী আপুনি ইমান ধুনীয়া কথা কোৱাৰ পিছত আৰু আপোনাক কিবা বেয়া পাব নেকি তেতিয়াহ'লে এইটো কি কেলা আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছোঁ এইবাৰ ঠকাও নহয় চেনিও খোৱা নহয় কেনেকুৱা মানুহৰ লগত জানানে যিবিলাক মাইকীয়ে মতাবিলাকক এৰি আছে তেনেকুৱা মানুহৰ লগতহে প্ৰেমত পৰিম বুলি ভাবিছোঁ দেই নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় খুৰী আপুনি কিন্তু জোক তামাম মাৰে দেই তহঁতে কৰিলে ভাল আৰু আনে কৰিলে বাল কাকনো বুলিবা ককা সকলোৰে দাঢ়ি চুলি পকা আৰু এনেকুৱা কমেণ্ট নকৰিবি কেলা এইজনী মেনকা যোৱাকালি ৰাতি সৰগৰ পৰা নামি আহিছে এইজন ককাৰ নাম মহিমা অপাৰ কাৰণ কিয় জানেনে কাৰণ তেওঁৰ নামটোৱে মহিম চবকে মুহি পেলায় বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কাষতে থকা বেল আইকনৰ চুইচটো দবাবলৈ নাপাহৰিবা আৰু আজিলৈ মই বিদায় লৈছোঁ নেক্সট এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে গুড বাই